চেনেল মোৰ নাম পৰি আৰু মই মোৰ এই চেনেলটো কিছুমান মেকআপ শ্বপিং হল ফেশ্বন আৰু লাইফষ্টাইল বিষয়ক কিছুমান ভিডিঅ' বনাবলৈ খুলিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ এই ফাৰ্ষ্ট ভিডিঅ'টোত মই এটা ৰাখী স্পেচিয়েল মেকআপ লুক শ্বেয়াৰ কৰিছোঁ যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে প্লিজ লাইক কৰি দিব তেতিয়াহ'লে বলক আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ লেটছ বিগিন ফাৰ্ষ্ট আমি লগাইছোঁ মইশ্চাৰাইজাৰ আমাৰ স্কিনৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় মেকআপ লগোৱাৰ আগতে আপোনালোকে ভালকৈ স্কিনটো প্ৰেপ কৰি ল'লেহে আপোনাৰ বেছটো ধুনীয়া হ'ব গতিকে ভালদৰে মইশ্চাৰাইজাৰ এটা লগাই ল'ব তাৰপিছত আমি এইবাৰ লগাম এটা ফেচিয়েল অইল এইটো গুড ভাইবছৰ হয় ফেচিয়েল অইলে আমাৰ স্কিনটো বহুত স্মুথ কৰি দিব আপোনালোকে ভালকৈ ফেচিয়েল অইলটো স্কিনত মাছাজ কৰি ল'ব এইবাৰ আমি এপ্লাই কৰিম প্ৰাইমাৰে আমাৰ স্কিনত যিমান প'ৰ আছে বা বিন্ধা আছে সেইবিলাক ব্লাৰ কৰি দিব তেতিয়া আমাৰ ফাউণ্ডেশ্যনটো বহুত ফ্ললেছ লাগিব আপোনালোকে য'ত প'ৰ আছে তাতেও লগাব পাৰে নহ'লে গোটেই ফেচতো আপুনি এপ্লাই কৰিব পাৰে তাৰপিছত আমি এইবাৰ ইউজ কৰিম ফাউণ্ডেশ্যন মই ইউজ কৰিছোঁ অৰিফ্লেমৰ ফাউণ্ডেশ্যন মোৰ শ্বেড হয় নেচাৰেল বেজ ইয়াত মই যিমান প্ৰডাক্ট ইউজ কৰিম সেইবিলাক ডেছক্ৰিপশ্যন বক্সত নামবোৰ মই দি দিম আপোনালোকে চাই ল'ব পাৰিব প্ৰথমতে মই ডটকৈ লগাই লৈছোঁ তাৰপিছত এটা বিউটি ব্লেণ্ডাৰে ব্লেণ্ড কৰিছোঁ ফাউণ্ডেশ্যনটো বহুত ভালকৈ ব্লেণ্ড কৰিব যাতে কেকি নহয় বা ক্ৰিজ নপৰে ভালকৈ স্মুথকৈ ব্লেণ্ড কৰিব ব্লেণ্ড কৰাত অলপ টাইম ল'ব নিজৰ নেকত এপ্লাই কৰিবলৈ নাপাহৰিব এই ফাউণ্ডেশ্যনটো ইমান ফুল কভাৰেজ নহয় গতিকে মই আৰু অলপ ইউজ কৰিছোঁ এইবাৰ আমি ইউজ কৰিম কনচিলাৰ কনচিলাৰে আমাৰ যিমান ডাৰ্ক এৰিয়া থাকিব সেইবিলাক কভাৰ কৰি দিব য'ত আপোনাৰ স্পট আছে সেইবিলাকত আপোনালোকে এপ্লাই কৰি ল'ব
বিউটি ব্লেন্ডাৰে ভালকে ব্লেন্ড কৰি ল'ব। এইবাৰ আমি ইউজ কৰিম লেকমিৰ কম্পেক্টে আমাৰ মেকআপটো সেট কৰি দিব। ক্ৰিজ নহয়, আপোনালোকে লুজ পাউডাৰ ইউজ কৰিব পাৰে বা কম্পেক্টও ইউজ কৰিব পাৰে। এইবাৰ আমি ষ্টাৰ্ট কৰিম আই মেকআপ। আই মেকআপৰ কাৰণে মই প্ৰথম এই ৰেভলিউশ্যনৰ হিপনটিক পেলেটটো ইউজ কৰিছোঁ। মই এই কোৰেল শ্বেডটো প্ৰথম লগাম। এইটো মোৰ হ'ব ট্ৰানজিশ্যন শ্বেড। মই ভালকে ট্ৰানজিশ্যন কালাৰটো প্লেচ কৰিম। সদায় নিজৰ আই শ্বেডো ভালকে ব্লেন্ড কৰি যাব। যিমান ব্লেন্ড কৰিব আই শ্বেডো সিমানেই আপোনাৰ দেখাত ধুনীয়া হ'ব। লাইট হেণ্ড দি সফ্টকৈ আপুনি ব্লেন্ড কৰি যাব। মই কালাৰটো কিনাৰলৈ অলপ ড্ৰেগ কৰি দিছোঁ যাতে চকুকেইটা দেখিবলৈ ৰাউণ্ড নালাগে। বেক এণ্ড ফৰ্থকে আপুনি শ্বেডটো এপ্লাই কৰিব আৰু ব্লেন্ড কৰি যাব। তাৰপিছত মই ব্লেক শ্বেডটো প্ৰথম এপ্লাই কৰি লৈছোঁ, তাৰপিছত আমি ব্লেন্ড কৰিম। মই আউটাৰ কৰ্ণাৰত বেছিকৈ দিছোঁ কলাটো। তাৰপিছত আমি আকৌ সেই আগৰ ব্ৰাছটো দি ব্লেন্ড কৰি যাম। ব্লেন্ড কৰোঁতে আপুনি বেক এণ্ড ফৰ্থ কৰিব। তাৰপিছত চাৰ্কুলাৰ মোশ্যনটো আপুনি এপ্লাই কৰিব। ভালকৈ ব্লেক শ্বেডটো যাতে হাৰ্ছ লাইন নাথাকে তেনেকৈ ব্লেন্ড কৰি যাব। নিজৰ আই মেকআপ কৰিবলৈ সদায় টাইম ল'ব, ভালকৈ ব্লেন্ড কৰি যাব, তেতিয়া আপোনাৰ আই মেকআপ কেতিয়াও বেয়া নালাগে। তাৰপিছত মই আকৌ সেই কোৰেল শ্বেডটো অলপ লৈছোঁ। তাৰপিছত ভালকৈ সেই ব্লেক শ্বেডটোত ভালকৈ যাতে হাৰ্ছ লাইন নাথাকে তেনেকৈ ব্লেন্ড কৰিছোঁ। তাৰপিছত আমি এই শ্বিমাৰ শ্বেডটো এপ্লাই কৰিম আইলিডত। ভালকৈ নিজৰ আইলিডত প্লেচ কৰি ল'ব নিজৰ ফিংগাৰ দি। তাৰপিছত আকৌ আমি যাতে শাৰ্প এজ নাথাকে তেনেকৈ আমি ব্লেন্ড কৰিব লাগিব। তাৰপিছত এই দুটা শ্বেড মিক্স কৰি মই লৱাৰ লেছ লাইনতো এপ্লাই কৰিম। আৰু মই লৱাৰ লেছ লাইনত এপ্লাই কৰোঁতে পুৰা আগলৈ নানো, অকল আউটাৰ পাৰ্টতে ৰাখিম। তাৰপিছত মই এয়া আইব্ৰ' ফিল কৰিছোঁ। আইব্ৰ' ফিল কৰাৰ কাৰণে প্ৰথম মই এই লৈছোঁ
অলপ লাইট শেড আইব্ৰ ফিল কৰোঁতে ফাৰ্ষ্টতে একদম আৰম্ভণিত এপ্লাই নকৰিব যাতে মাজলৈ কালাৰটো যায় তাৰ পাছত যিখিনি ব্ৰাছত থাকে সেইখিনি দি আপোনালোকে আগৰখিনি ফিল আপ কৰিব পাৰে তাৰপিছত আইব্ৰৰ একেবাৰে শেষত আমি অলপ ডাৰ্ক শেড এপ্লাই কৰিম আগত অলপ পাতল শেড এপ্লাই কৰিলে তেতিয়া আপোনাৰ আইব্ৰটো নেচাৰেল লাগিব এবাৰ আমি ইউজ কৰিম মেবেলিনৰ মাস্কাৰা এই মাস্কাৰাটো বহুত ভাল হয় আপোনাৰ লেছটো বহুত ভলিউম কৰি দিয়ে এই মাস্কাৰাটো যদি আপোনালোকৰ বেছিকে অলপ ইফেক্ট লাগে তেনেহ'লে আপোনালোকে 3বাৰ মান এপ্লাই কৰিব পাৰে এবাৰ আমি লোৱাৰ লেছ লাইনতো মাস্কাৰা ভালকে এপ্লাই কৰি দিম এবাৰ আমি এই শিমাৰ শেডটো লৈ ব্ৰা বনাই হাইলাইট কৰিম আপোনালোকে যিকোনো হাইলাইটাৰো ইউজ কৰিব পাৰে কিন্তু মই এই ৰেভলিউচনৰ পেলেটটোৰ পৰা এই শেডটো লৈছোঁ এয়া আমাৰ কমপ্লিট হৈ গ'ল আই মেকআপ তাৰপিছত মই অফলাইন দুইটা চকুতে এপ্লাই কৰিলোঁ এইবাৰ আমি ইউজ কৰিম ৱেট এণ্ড ৱাইল্ডৰ এই ব্লাছটো মই অলপ প্ৰথম বেছিকৈ ইউজ কৰিছোঁ পিছত এইটো স্কিনৰ লগত একদম মিক্স হৈ যাব অলপ অলপ নাকতো লগাই দিছোঁ ভালকে আপোনালোকে ব্লেন্ড কৰিব এবাৰ আমি ইউজ কৰিম এই ব্ৰাউন শেডটো মেট শেড হয় এইটো কণ্টৰৰ কাৰণে আমি ইউজ কৰিছোঁ কণ্টৰে আমাৰ ফেচটো অলপ ক্লিন দেখাত সহায় কৰে যেহেতু মোৰ ফেচটো ৰাউণ্ড হয় গতিকে মই অলপ বেছিকৈ ফৰহেডতো ইউজ কৰিম তাৰপিছত ভালদৰে কণ্টৰটো আপোনালোকে ব্লেন্ড কৰি যাব আচলতে মেকআপৰ মেইন হয় আপুনি ব্লেন্ড কৰা তাৰপিছত জ লাইনতো অলপ ইউজ কৰিছোঁ যাতে ডাবল চিন ইমান নোলায় তাৰপিছত নোজত অলপ কৰিছোঁ যাতে নাকটো অলপ জোঙা লাগে ভালকে ব্লেন্ড কৰি যাব সকলোখিনি বিউটি ব্লেন্ডাৰ লৈও মই ভালদৰে বস্তুটো ব্লেন্ড কৰিছোঁ যাতে ধুনীয়া এটা ব্লেন্ডেড লুক লাগে তাৰপিছত মই এতিয়া ইউজ কৰিম
হাইলাইটাৰ মানেতো আপোনালোকে জানেই কি লিখি থাকে গতিকে আমি হাই পইণ্টছত ইয়াক ইউজ কৰিম bridge of the nose তাৰপিছত cupid's bow chin তাৰপিছত মই বিউটি ব্লেন্ডাৰে ভালকে ব্লেন্ড কৰিছোঁ এই হাইলাইটটো সিভানা কালাৰ্ছৰ হয় এইবাৰ মই ইউজ কৰিম লিপ লাইনাৰ এই লিপ লাইনাৰটো হয় নাইকাৰ শেডটো ৰেড হয় মই ডেছক্ৰিপশ্যনত সকলো দি দিম আপোনালোকে শেডবিলাক চাই ল'ব পাৰে ভালকে আউটলাইন কৰি ল'ব তাৰপিছত মই এয়া ইউজ কৰিছোঁ NYB লিকুইড লিপষ্টিক ডটকে লগাই দিছোঁ তাৰপিছত ফিংগাৰ দি ভালকে মিক্স আপ কৰি দিছোঁ এয়া আমাৰ মেকআপ লুকটো কমপ্লিট হৈ গ'ল তাৰপিছত লাষ্ট ষ্টেপ হয় setting spray মই ইউজ কৰিছোঁ Wet n Wildৰ setting spray আপোনালোকে অলপ দূৰৰ পৰা মাৰিব তাৰপিছত বিউটি ব্লেন্ডাৰে আপোনালোকে ভালকে ব্লেন্ড কৰি দিব যাতে ভালকে স্কিনত সোমাই যায় এয়া মোৰ মেকআপ লুকটো কমপ্লিট হ'ল তাৰপিছত মই ইয়াৰিংছ ৱেৰ কৰিছোঁ লগতে বিন্দি লগাইছোঁ আপোনালোকে হেয়াৰ ষ্টাইল নিজৰ ইচ্ছা অনুসৰি কৰিব পাৰে আপোনালোকৰ কেনে লাগিছে মেকআপ লুকটো জনাবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত কমেণ্ট দিব আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব